নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু আপোনালোকৰ সকলোৰে ভালেই থাকক তাৰে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে হয়তো থাম্বনেইলটো আৰু টাইটেলটো দেখি হয়তো গম পাইছে যে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাই আছোঁ হয় বন্ধুসকল আজি আপোনালোকৰ মৰম আৰু মই কৰা কষ্টৰ কাৰণে আজি আহি পৰিছে এটা ভাল খবৰ কাৰণ আজি মোলৈ আমেৰিকাৰ পৰা এখন চিঠি আহিছে আৰু এই চিঠিখন আপোনালোকক দেখাব বিচাৰিছোঁ এইখনে হৈছে সেইখন চিঠি আৰু এই চিঠিখন গুগল এডচেন্সৰ পৰা আহিছে আৰু এই গুগল এডচেন্সনো কি হয় আৰু এই চিঠিখননো কিয় আহে আৰু এই চিঠিখন মোক কিয় লাগে কি দৰকাৰ সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এইখনেই হৈছে মোৰ মেইন বস্তুটো আৰু এই বস্তুটো হৈছে চাওক এটা লিখা আছে ধুনীয়াকৈ আৰু ধুনীয়াকৈ লোগো দিয়া আছে গুগল এডচেন্স আৰু ইয়াতে মই যদি খুলি দিওঁ ইয়াতে ওলাব বা কি ওলাইছে চাওক না ইয়াতে মই ধুনীয়াকৈ দেখাই আছোঁ চাওক ইয়াতে লিখা আছে পিন আৰু মই পিন গোটেইকেইটা নেদেখাওঁ ইয়াতে লিখা আছে ইয়ৰ পিন আৰু ইয়াতে এইফালে লিখা আছে গুগল এডচেন্স আৰু ইয়াতে লিখা আছে ইয়ৰ গুগল এডচেন্স পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ অৰ্থাৎ পিন আৰু ইয়াতে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুওৱা হৈ আছে 1 ষ্টেপত কি কৰিব লাগিব 2nd ষ্টেপত 3rd ষ্টেপত আৰু 4th ষ্টেপত কি কৰিব লাগিব আৰু ইয়াতে থেংকছ দ্য গুগল এডচেন্স টিম আৰু গুগল এডচেন্স টিমে মোলৈ থেংকছ জনাইছে আৰু ইয়াতে বেকফালে লিখা আছে মোৰ এড্ৰেছ আৰু যোনটো এড্ৰেছত মোৰ মানে এইখন বিচাৰিছিলোঁ আৰু সেই এড্ৰেছত ইয়াতে পঠাই দিছে আৰু ইয়াতে স্পীড পষ্টত পঠিওৱা হয় ইয়াৰ স্পীড পষ্টৰ নাম্বাৰ ইয়াতে দিয়া আছে আৰু ইয়াতে ধুনীয়াকৈ নামটো লিখা আছে আৰু লোগো দিয়া আছে গুগল এডচেন্স আৰু বহুতে কয় যে এখন আমেৰিকাৰ পৰা আহিছে কিন্তু আমেৰিকাৰ পৰা অহা হয় কিন্তু ইয়াতে পঠিওৱা হয় মুম্বাইৰ পৰা যিখিনি ইণ্ডিয়াৰ ইউটিউবাৰ আছে সেইখিনিৰ মানে পঠিওৱা হয় মুম্বাইৰ পৰা আৰু ইয়াতে মই এড্ৰেছটো দেখাই দিব বিচাৰিছোঁ গুৰগাঁও মুম্বাই 63 পৰা এখন পঠিওৱা হয় আৰু এইখনৰ কাম হৈছে যদি এইখন আপোনালোকে নাপায় তেনেহ'লে আপোনালোকৰ যি ইউটিউবৰ পৰা ইনকাম কৰিছে সেই ইনকাম আপোনালোকৰ বেংক একাউণ্টলৈ নাহিব আৰু এইখনৰ থ্ৰুৱেদিহে আপোনালোকৰ বেংক একাউণ্টলৈ পইচা আহিব আৰু আজি আপোনালোকক সবিশেষ জনাই আছোঁ এইখননো কিয় লাগে আৰু কিমান দিনত এখন পোৱা হয় সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি এতিয়ালৈ ভিডিঅ'টো এটা লাইক কৰা নাই এটা লাইক কৰি দিয়ক আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব সেই 6টা পিন যেতিয়া মই আপোনাৰ গুগল এডচেন্সত গৈ মই ভৰাই দিম তেতিয়া মোৰ গুগল এডচেন্সে গম পাব বা ইউটিউবে গম পাব যে মই চলাই আছোঁ হয় আৰু সেই মানুহটোৰ তাতে এই কাগজখন গৈ পৰিছে বা সেই কাগজখন পাইছে সেই মানুহটোৱে আৰু তেতিয়া এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হ'ব আৰু ইয়াৰ পিছৰ ষ্টেপটো হৈছে বেংক একাউণ্ট নাম্বাৰ আৰু বেংক একাউণ্ট নাম্বাৰ ভৰাব লাগিব আৰু ছুইফ্ট কোড যেতিয়া দিয়া হ'ব তাৰ পাছত মোৰ যি আহিবলগীয়া পে'মেণ্ট আছে সেই পে'মেণ্টটো বেংকৰ থ্ৰুৱেদি মোৰ তালৈ আহিব আৰু আপোনালোকক বহুতেই হয়তো নাজানে আৰু বহুতেই জানে যিবিলাকে ইউটিউব কৰি আছে তেখেতলোকে জানে এই কাগজখন কেনেদৰে পায় আৰু যদি আপোনালোকে নাজানে মই কৈ দিছোঁ এই ষ্টেপটো পোৱাৰ আগতে আপোনালোকে এটা ষ্টেপ পাৰ হ'ব লাগিব সেই ষ্টেপটো হৈছে আপোনালোকৰ ইউটিউব চেনেলত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম থাকিব লাগিব 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব আৰু 4000 ৱাচ টাইম অৰ্থাৎ লাষ্ট 12 মাহত আপোনালোকে কমপ্লিট কৰিব লাগিব কমপ্লিট কৰাৰ পিছত আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে চেনেলটো এপ্লাই কৰিব পাৰিব যেতিয়া এপ্লাই কৰাৰ পৰা 24 ঘণ্টাত আপোনালোকৰ ৰিজাল্ট আহিব যে আপোনালোকৰ মনিটাইজেশ্যন এপ্লাইটো ছাকচেছ হ'ল নে ৰিজেক্ট হ'ল যদি ছাকচেছ হয় তেনেহ'লে আপোনালোকৰ যিবিলাক ভিডিঅ' আছিলে সেইবিলাকত এড চলিব গুগল এডচেন্সে এড চলায় আৰু গুগল এডচেন্সে যি এড চলায় তাৰ কাৰণে আপোনালোকক 55% তেখেতে পইচা দিয়ে আৰু 45% গুগল এডচেন্সে ৰাখি দিয়ে আৰু সেই যিটো 55% পাব আপোনালোকৰ যিবিলাক ভিডিঅ' আছে ভিডিঅ'ত আৰ্নিং হৈ $10 কমপ্লিট হোৱাৰ পিছত আপোনালোকে এই চিঠিখনৰ কাৰণে $10 হোৱাৰ পিছত এপ্লাই কৰিব পাৰিব আৰু যেতিয়া এপ্লাই কৰিব তাৰ পৰা 3 পৰা 4 সপ্তাহৰ ভিতৰত আপোনালোকৰ ঘৰ আহি পাব আৰু ঘৰ অহাৰ পাছত আপোনালোকে এনেদৰে সেই পিনটো লৈ আপোনাৰ গুগল এডচেন্সত গৈ আপোনালোকে সেই পিনটো ভেৰিফিকেশ্যনত ভৰাই দিব আৰু তাৰ পাছত আপোনালোকৰ যেতিয়া ছাকচেছ হৈ যাব তেতিয়াৰ পৰা আপোনালোকৰ পে'মেণ্ট আহিবলগীয়া ষ্টাৰ্ট হৈ যাব আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে জনালোঁ আজি কোনো ধৰণৰ ফাৰ্মিঙত মই যোৱা নাই আজি মাথো বহি আছোঁ একদম পথাৰৰ দাঁতি কাষৰতে আৰু এইফালে বানপানী হৈ আছে তাৰ লগতে বহি আছোঁ আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু নতুন ভিডিঅ'ৰ সৈতে অধিক সময়তে আহি আছোঁ তেতিয়াহ'লে বাই বাই